इज अ लीगल प्रोसेस और साइंटिफिक इन्वेस्टिगेशन নহলে কোর্টত নচলে সো আমাক কাইন্ডলি আমার কাম কৰিব দিয়ক সেন্সেশনালাইজ কৰিলে মই হিদিনাই কৈছো আজি আকু কৈ আছো উই আর প্রফেশনালস আমাক আইনৰ মতে কানুনৰ মতে কাম কৰিব দিয়ক ই সব কৈ আছে অসম পুলিশ সক্ষম নাই সরকার সক্ষম নাই আজি আহি পালে না so let us do our investigation don't please try and sensationalize these things we have lost our heart আপুনি দেখিছে এটা অসম পুলিচৰ মানুহ কেনেকে কান্ধি কান্ধি ডিউটি কৰিছে সো আমাক কাইন্ডলি আমি যেনেকে মনৰ পৰা কাম কৰি আছো আমাক দিল আৰু মনৰ পৰা কাম কৰিব দিয়ক এইটো মোৰ আপোনাক এটা আপোনাৰ থ্ৰু সবক আপিল আছে বিলিভ ইন আস ফেথ ৰাখক কেছ য'ত পাব লাগে কেছ তাতে পাব মই হিদিনাই কৈছিলো আজি আকৌ কওঁ আপুনি মোক কেছৰ সংক্ৰান্তে কেছত কি চলি আছে এইবিলাক নহদিব ইট উইল বি লিগালি ইনকাৰেক্ট ফৰ মি টু ইণ্টাৰফেয়াৰ এণ্ড ৰিলিজ এনি পাব্লিক ষ্টেটমেণ্ট যি ৰিলিজ হ'ব SIT কৰিব কিন্তু মই আকৌ ফেথ আপোনাক ৰাখিবলৈ সবক কৈছো ৰাইজক ফেথ ৰাখিবলৈ কৈছো ইটো কেছ প্ৰফেশনালি য'ত যাব লাগে তাত গৈ পাব there will be a final result in the case investigation is a legal process और scientific investigation নহলে কোর্টত নচলে সো আমাক কাইন্ডলি আমাৰ কাম কৰিব দিয়ক সেন্সেশনালাইজ কৰিলে মই হিদিনাই কৈছো আজি আকু কৈ আছো উই আর প্রফেশনালস আমাক আইনৰ মতে কানুনৰ মতে কাম কৰিব দিয়ক ই সব কৈ আছে অসম পুলিশ সক্ষম নাই সরকার সক্ষম নাই আজি আহি পালে না so let us do our investigation don't please try and sensationalize these things we have lost our heart আপুনি দেখিছে এটা অসম পুলিচৰ মানুহ কেনেকে কান্ধি কান্ধি ডিউটি কৰিছে সো আমাক কাইন্ডলি আমি যেনেকে মনৰ পৰা কাম কৰি আছো আমাক দিল আৰু মনৰ পৰা কাম কৰিব দিয়ক এইটো মোৰ আপোনাক এটা আপোনাৰ থ্ৰু সবক আপিল আছে বিলিভ ইন আস ফেথ ৰাখক কেছ য'ত পাব লাগে কেছ তাতে পাব মই হিদিনাই কৈছিলো আজি আকৌ কওঁ আপুনি মোক কেছৰ সংক্ৰান্তে কেছত কি চলি আছে এইবিলাক নহদিব ইট উইল বি লিগালি ইনকাৰেক্ট ফৰ মি টু ইণ্টাৰফেয়াৰ এণ্ড ৰিলিজ এনি পাব্লিক ষ্টেটমেণ্ট যি ৰিলিজ হ'ব SIT কৰিব কিন্তু মই আকৌ ফেথ আপোনাক ৰাখিবলৈ সবক কৈছো ৰাইজক ফেথ ৰাখিবলৈ কৈছো ইটো কেছ প্ৰফেশনালি য'ত যাব লাগে তাত গৈ পাব there will be a final result in the case investigation is a legal process और scientific investigation নহলে কোর্টত নচলে সো আমাক কাইন্ডলি আমাৰ কাম কৰিব দিয়ক সেন্সেশনালাইজ কৰিলে মই হিদিনাই কৈছো আজি আকু কৈ আছো উই আর প্রফেশনালস আমাক আইনৰ মতে কানুনৰ মতে কাম কৰিব দিয়ক ই সব কৈ আছে অসম পুলিশ সক্ষম নাই সরকার সক্ষম নাই আজি আহি পালে না so let us do our investigation don't please try and sensationalize these things we have lost our heart